বনাব চাইছোঁ আপোনালোকে গম পাইছে আৰু মই মানে যোৱাকালি মানে পিয়ুষ ভাৰত আহিছিল মানে পিয়ুষ ভাৰতক লগ ধৰিব পৰা নাছিলোঁ আৰু আজি মানে পিয়ুষ ভাৰত আহিছে আৰু মই মানে মন্দিৰত আহিছোঁ পূজা চাব আৰু এইফালে আছে ভাগিন আৰু মানে পিয়ুষ ভাৰতক মানে লগ আহিলে ভিতৰত ভাল লাগিল কেনে হ'ব তো খবৰ পাতি ভালে আৰু তোক লগ পাই পেলাই আৰু বহুত বেছি ভাল লাগিল আৰু আমাৰ মানে পিছ ভাগ কালিও হৈছে মই মানে লগ পোৱা নাছিলোঁ আজি মানে লগ পাই মানে মোৰ গাইজ বহুত ভাল লাগিল আৰু আপোনালোকে খালি ভিডিঅ' মানে লাষ্টলৈকে লাগি থাকক আৰু পিছ ভাগত মানে আমি সদায় আহিব দিছোঁ পূজাত আৰু আগলৈকে ফুৰি আছোঁ মানে আৰু আজি আমাৰ কি আছে শংকৰ মাই শংকৰ মাই নে কি বোলে শংকৰ মাকে আছে তো আজি শংকৰ মাক নহয় শংকৰ পুতিয়া ক'ব খালি আপোনালোকে খালি ভিডিঅ'টো লাষ্টলৈকে লাগি থাকিব আৰু গাইজ আমাৰ মানে পিছ ভাগত মানে নিবিৰ ভাগো আহিছে আৰু মানে লাগাতকৈ মানে বেছিয়ে ভাল লাগিল যিহেতু মানে পিছ ভাগ লগ কৰি লগত হিচাপে নিবিৰ ভাই খবৰ পাতি কিনে খবৰ ভালে তোমাৰ কেনেকুৱা মই ভালে আছোঁ পূজা চাই কেনে লাগিল পূজা চাই মানে দুদিন আহিলোঁ আজিও আহিলোঁ মই কালি লগ পোৱা নাছিলোঁ কিন্তু আজি লগ পাই বিৰাট ভাল লাগিল আজি মানুহ বেছি আছে অলপ আজি বেছি নাম আছে বুলি নাম আছে এই শংকৰ মাক শংকৰ মাক শংকৰ মাক আহিব আৰু ৰাণী আহিব পূজাত লগ পাম আৰু গাইছে একেলগে মানে ভিডিঅ' বনাই দিম ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আপোনালোকে ছাপোৰ্ট কৰিব আৰু মৰম দি যাব আৰু ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো খালি আপোনালোকে লাষ্টলৈকে লাগি চাই যাব থাকক মানে কি ক'ম এই পূজাখনত মই আছোঁ জাবৰাত ধৰি আৰু আমাৰ ভাগিনক চাইছোঁ গাইছ সি পুৰা জোতা মাৰি ফিট পেটাৰ লগত বিতু মই দেখাত মানে গাইছ কম পাই কিবা সিহঁতে চালাই নেকি মানে অলপ সন্দেহ হৈছে মোৰ মই নাই যিহেতুকে মানে ভাগিন বৰ চালো কৈছে ন মই আছোঁ জাবৰাত ধৰি কি গৈছে বঢ়িয়া বেলেগ মইতো ক'লো ই মোক ট্ৰেডিশ্যন পাই মই সিটো বস্তু এই পূজাখন চলি আছে খাওঁ চবতো এই কাৰণত মই বাবা কৈছে হৈছে য'ত যা সুধা খাওঁ মানে খাব লাগব খাবাতো ভাল বস্তু তাতে আমাৰ জেমত আছে খালি কি কৰিবি অলপ ঘূৰা ফুৰা করতেও নেকি দেখতে পাৰো পিছত দেখাম ৰাতি অলপ আগে কিন্তু বজাৰত খাব যাওঁই অলপমান ফুৰো মই কালি পৰা পূজাখন দেখা নাই আজি অলপ দেখা পাইছোঁ অলপ ফুৰি আহো নেকি নিশ্চয় মানে ভাগিন মানে গাইছ বয়সত ডাঙৰ হ'ব আৰু মানে এতিয়া মানে মনটো সৰু হৈছে আরে এখন মানে সস্পষ্টতা ভাগে চকুৰ পাঁচটা নিচি নেকি তোৰ কিবা লাগবে নেকি সাৰু চাৰু কিবা লাগবে নেকি সাৰু চাৰু লাগবে নেকি সাৰু চাৰু আৰু ভাগিন সাৰু চাৰু লাগো যদি কওঁ কিবা লাগবে নেকি এতিয়া ভাগিন কি চাওঁ একে মতে চাবে এইটো ফুলডাল কাক দিবি কাৰোবাক গিফ্ট চিফ্ট দিবি নেকি হ'ব নহয় মানে সকলোৱে মানে এনেকৈ ৰখি আছে কিন্তু মানে এইটো মানে চম্পাৰ মাক মানে আহিয়ে পোৱা নাই চবে মানে লাইন পাতি মানে এনেকৈ ৰখি আছে চম্পাৰ মাক গাইছ হাল্লা চাইছোঁ গাইছ আৰু গাইছে যিহেতু মানে চম্পাৰ মাক আহি পেলাই চম্পাৰ মাকে মানে চাহ পানী খাই লওক সেইফালে চম্পাৰ মাক গৈছে আৰু চম্পাৰ মাকে মানে অকণমান চাহ পানী খাই লওক আৰু আমি অকণমান কিবা খাবলৈ যিহেতু মানে সেই চাইডে মানে চম্পাৰ মাকে মানে চাহ খাই চম্পাৰ মাকে চাহ খাইছে কমিটিৰ ফালৰ পৰা আৰু আমি আমাৰ নিজৰ পইচা পাৰ আমাৰ পিয়ুষ ভাই নিবিৰ বা সকলো আহিছে আমি মানে এতিয়া সৰু সুৰা হোটেলতে যাওঁ যিহেতু মানে টাইমো বহুত আহিছে অলপমান কিবা অলপ খাই লওঁ কি কয় পিছে নিবিৰ ভাই কি খাই ভাল পাওঁ ন কি খাই ভাল পাওঁ মানে আমি এনেকুৱা জেগাত পৰঠা খাই ভাল লাগে দেচোন বেলেগ আৰু যিহেতু মানে টাইমো বহুত হৈছে আৰু বাকী এই পিয়ুষ ভাই কি খাই ভাল পা মানে এটা কথা কি জানা পূজাত হওক বা বেলেগত হওক এটা কম খৰচত আৰু এটা হেভি বাজেটত পেটটো ভৰে কিবাও ভৰে পৰঠাটো মেইন মোৰ কাৰণে কথাই কৈছে এতিয়া আমি পৰঠাই খাই আহোঁ নে কি কওঁ মানে পাহানত আহিছিলোঁ যাতে মানে কম পইচাত মোটা খানা বিচাৰে কিন্তু কি হ'ব গাইছ প্ৰত্যেকখন হোটেলতে মানে মানুহ ফুল বহা জাগাই নাপায় সেইকাৰণে মানে পূজাৰ আগৰ ফালে যাইছোঁ মানে তাত মানে আমাৰ নতুন দোকান হৈছে তাতে কিবা এটা খাই ল'ব লাগিব কাৰণ ৰাতি বহুত হৈছে আৰু গাইছ এনেকুৱা মানে ম'ম' চম' লৈ ল'লে এইফালে আমাক ম'ম' মানে ৰেডি কৰি দি আছে আৰু পিয়ুষ ভাই মানে ইয়াত নাই পিয়ুষ ভাই বোলে বেলেগ কিবা খাব সেইকাৰণে মানে বেলেগ এখন দোকানত গ'ল আৰু এইফালে মানে ভাগিন আছে আৰু নিবিৰ ভাইহঁত আছে আমি গাইছ ম'ম' চম' অকণমান খাই লওঁ আপোনালোকে চাই থাকিব আমাৰ ম'ম' চম' বৰ্তমান খাওঁ ভাগিনে কৰিছে আমি এতিয়া ক'ত যাম জানা চম্পাৰ মাক আৰু গাইছ চম্পাৰ মাক মানুহ চাওক গাইছ কিমান মানুহ গাইছ চম্পাৰ মাক মানে বাহিৰে ভিতৰে মানে মানুহ ভাগিন আৰু পিয়ুষ ভাই আৰু গাইছ কিমান মানুহ গাইছ মই মানে মন্দিৰৰ মানে মই ভিতৰত যাব নোৱাৰোঁ মোৰ কথাবোৰ আপোনালোকে শুনা পাইছে না মই গম নাপাওঁ আৰু আপোনালোক মানে ভিতৰত চম্পাৰ মাকৰ পৰিৱেশটো আমাৰ ভাগিনে দেখা পোৱা গাইছে একো বেয়া আছে না মানে ভাগিনে হ'ব পাৰে গাইছ মই জানো ভাগিনে পাৰিব
সম্পাৰ মাক মানে আমি বেছি চাই অলপ চালে আৰু গাইছ মানে নাম বোলা বস্তুটো কিমান চাম আৰু আমি যিহেতুকে টেকেন মানে গোটেইকেইটা মানে এটা কেনে ল'ৰা কিমান আৰু নাম চাম গাইছ অলপ ফাংচন হ'লে মানে বেলেগ কথা আছে ফাংচন ঠাণ্ডা লৈ আৰু মোক গেলাছ এটা দিলে ধুনীয়াকৈ খাই লওঁ আৰু পিছ ভাইটো মানে ঘৰত যাব অলপ দেখা গাইছ বহুত ৰাতি হৈছে তাৰমানে 12মান বাজিছে আৰু ফাংচন হ'লে অলপ ৰাতিলৈকে থাকিব পাৰিলে হৈছোঁ এতিয়া মানে নাম হৈছে বেছি জোৰ কৰি লাভ নাম চাই মানে কোনো বেছি ভাল নাপায় এইবোৰ আমি হাওৰা অলপমান দেখা ঠাণ্ডা এতিয়া খাই লওঁ ঠাণ্ডা চাণ্ডা খাই মানে গাইছ কোনো চাবা মানে চম্পাৰ মাক আৰু চম্পাৰ মাক মানে কি ক'ম আৰু গাইছ মানুহ মানে এতিয়া কমেন আৰু ভাগি নাতৰ গাইছ কি ক'ম আৰু এফালে আছে তো আমাৰ নিবিৰ ভাই বহুত মানুহ ন ভাই অঁ গৰমো বহুত গৰম আছে আৰু গাইছ মানুহ মানে টাইম যাই আছে মানে মানুহ বাঢ়ি আহিছে কমান নামেই লোৱা নাই মানে এতিয়া মানে 12টামান টাইম আৰু পিছ ভাই আৰু মানে নিবিৰ ভাই টেনশ্যন নাই কাৰণ নিজে গাড়ী লৈছে যাই পাব আৰু ইয়াৰ লগতো ঘৰ জানে বাচ্ছাত ঘৰ আৰু এওঁলোক মানে এতিয়া বিদায় দিলোঁ আৰু অলপ দেৰি কৰি মানে আমো বিদায় লওঁ বেয়া চেয়া নাপাব একদম বেয়া নাপাওঁ চবতকৈ ডাঙৰ কথা হ'ল কি তহঁতৰ লগত ইমানখিনি ঘূৰিলোঁ ফুৰিলোঁ তহঁতে ঘূৰালি দেখিলি বহুতখিনি ভাল লাগছে আৰু কাইলৈকে আহিবলৈ চেষ্টা কৰিম আৰু সদায় আহিব বহুত টান না সদায় হতো টান আৰু ভাল লাগিল নাম চাই পেলাই তহঁতক লগ পালে আৰু বেছি ভাল লাগে আৰু কিন্তু পাৰিলে কিন্তু আহিবি আৰু কিন্তু এটা মানে কথা এইখিনি যে কথা ক'লে মানে বহুত ভাল লাগিল কাৰণ ভাল লগা বুলি যে কৈছে আৰু একোতো বেয়া চেয়া পোৱা নাই এই নাই একদম বেয়া নাপাওঁ তে আৰু বিদায় দিলোঁ আৰু বেয়া চেয়া নাপাব একদম বাই বাই যা যা আৰু গাইছ আমি মানে নিবিৰ বাহিৰ পিছ ভাবো বাই বাই দিলোঁ আৰু বাই বাই তেওঁলোকক দিয়াৰ লগত মানে আপোনালোকক বাই বাই দিলোঁ কি কয় ভাগিন কাৰণ আমি ৰাতিপুৱা সোনকালে থ'লোঁ কাৰণ ভাগিনৰো আছে বিজনেছ মোৰো আছে বেছি তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকল মানে নতুন কৰিছে তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু কালিলৈ লগ পাম পুনৰ নতুন ভিডিঅ'ত